হেল্ল' গাইজ আজি আন এটা ভিডিঅ' লৈ আহিলোঁ গাইজ। আজি চফাৰ কেনেধৰণে বনাই সেইবিলাক আপোনালোকক দেখাবলৈ আহিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চব বনাই আছে, কেনেধৰণে বনায় আগতীয়াকৈ ফ্ৰেমটো বনাই লয়, তাৰপিছত এই ফিটাকেইডাল লগাই এনেধৰণে বনাই থাকে। ষ্টাইলিছ ফাৰ্নিচাৰ বয় ৰাজীৱ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ গাইজ। যদি আপোনালোকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰিব নাই তেনেহ'লে কৰি লওক, নতুন ভিডিঅ' আপলোড পাই থাকিবলৈ গাইজ। ভিডিঅ'টো শেষলৈ চাই থাকিব, কেনেকুৱা লাগে ক'ব। এতিয়া ফিটা গাঁঠি হৈ গৈছে, অলপ পিছতে কুচন স্প্ৰিং লগাব, ছাইড আপোনালোকক দেখা পাব। এয়া চাওক, ছাইডত কুচন লগাই দিছে, এতিয়া স্প্ৰিংটো ৰ'বৰ কাৰণে চাই থাকক। এয়া স্প্ৰিং আনি থৈছে এয়া ওপৰত দিবলৈ। এয়া হৈ গৈছে, চাওক স্প্ৰিং লগাই কুচন লগাই ক্লিয়াৰ হৈছে। এতিয়া ওপৰৰ বাকী আছে আৰু কাপোৰ লগোৱা হৈছে, এয়া হৈ গৈছে। এয়া এইখিনি ঠিক কৰি লৈছে, এইটো কুচনত লগাব। এয়া চাওক কাপোৰ ভিতৰত সোমাই আছে, এয়া চাই লওক এনেকৈ ভৰাই লয়। ভৰাই সম্পূৰ্ণ হৈ গৈছে, এয়া চাওক এনেকুৱা চিট হৈ গৈছে। ৰাখো। এতিয়া বেক কাপোৰ লগাই আছে বেক চাইডত, আৰু এই ফিটা লগাইছে। অলপ পিছতে চেক কৰা যাব, চেক কৰিলে আপোনালোকে ক'ব কেনেকুৱা লাগিছে।